লৈ আহিছো আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি। যে খুবেই গুৰুত্বপূৰ্ণ ভিডিওটো অলপ স্কিপ নকৰিব আৰু যদিহে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, এনেকুৱা নতুন নতুন ধৰণৰ ভিডিঅ'বোৰ ৰেগুলাৰ আপডেট পাই থাকিবলৈ। যে আজিৰ খবৰটো হৈছে যে অসম মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষত 5 আৰক্ষী সহ 6 জনৰ মৃত্যু। যে 45 জনক সংকটজনক অৱস্থাত ভৰ্তি চিকিৎসালয়ত। যে অসম মিজোৰাম সীমান্তত সংঘটিত সংঘৰ্ষত নিহত লোকৰ সংখ্যা 6 জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে অহা খবৰ অনুসৰি 5 জন আৰক্ষী জোৱানৰ মৃত্যু হৈছে এই সংঘৰ্ষত। যে আন্তঃৰাজ্যিক এই সীমা বিবাদে ভয়ংকৰ ৰূপ লোৱাত কাছাৰৰ উক্ত সীমান্তৱৰ্তী অঞ্চলত উত্তেজনা বিৰাজ কৰিছে। অসম আৰক্ষীৰ বেটেলিয়নৰ 45 জনকৈ জোৱানক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। যে নিহতসকলৰ ভিতৰত 5 জন আৰক্ষী আৰু এজন স্থানীয় লোক আছে। কাছাৰৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত এই আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক। যে নিৰ্বিচাৰে মিজা আৰক্ষীৰ সহযোগত মিজা দীৰ্ঘত্বই চলোৱা আক্ৰমণত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যে চিকিৎসালয়ত ভৰ্তি কৰোৱাসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক। যে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সীমা বিবাদৰ ঘটনাত গভীৰ উদ্বেগ ব্যক্ত কৰিছে। যে আৰক্ষীক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। যে শ্বিলঙত অনুষ্ঠিত হোৱা NH বৈঠকত এই সীমা বিবাদক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আলোচনা হৈছে, কিন্তু এই আলোচনাৰ পাছতো কোনো সমাধান উলিওৱা নাই সীমা বিবাদৰ বিষয়টোক লৈ। তো এই আছিল মিজোৰাম সীমান্তৰ বাতৰি। যদি ভিডিওটো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, এনেকুৱা নতুন নতুন ধৰণৰ ভিডিঅ'বোৰ ৰেগুলাৰ আপডেট পাই থাকিবলৈ। তো আজিলৈ ইমানেই। থেংক ইউ সো মাচ।